हेलो एभरिवान আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি আকৌ স্বাগতম জনাইছো আৰু কি খবৰ সকলোৰে ভালে চাগে নহয় জানো আৰু মোৰো বৰ্তমান ভাল আশা কৰো আহি থকা দিনকেইটাও যাতে ভালে ভালে যায় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপুনি ইয়াত দেখিছেনে কৰদৈকেইটা ধুনীয়াকৈ মই ধুই গৈ আনি গামলাটোতে থৈ দিছো জাম বনাম বুলি আৰু এপিনে এটো মানে পাৰোতে ওপৰ পৰা ঠেকেচা খাওতে বেয়া হৈছিল আৰু কাটি লৈছো হেডখৰ এফালে ইয়া দেখিছেনে এতিয়া মই কৰদৈটো লৈ পেলানি কাখটোটো কাটি লৈছো তাৰ পিছত সমানে চাৰিচিটা কৰি লম এতিয়া তাৰপা আকৌ সৰু সৰুকে কাটি লম এতিয়া মই কাটিবলৈ ষ্টাৰ্ট কৰি দিছো আৰু একদম পাতল পাতলকে কটা হৈছে এটা কাটি হৈ গল আকৌ এটা হাতত লৈছো আৰু এটো ওপৰ পৰা পাৰোতে ঠেকেচা খাছিলে এডোখো এতিয়া কাটি লম পাৰোতে যিডোখৰ ঠেকেচা খাছিলে হেডোখো কাটি ললো আৰু গোটে গোটে সাইড কেটা কাটি লৈছো ধুনিয়াকে তাৰ পিছতে আকৌ চাৰিচিটা কৰি লৈছো চাৰিচিটা কৰি ঠিক একেদৰে আগৰ নিচিনাকে পাতল পাতলকে কাটিছো আৰু গোটেখিনি মই এতিয়া পাতল পাতলকে কাটি লম এটাৰ পিছত এটা হাতত লৈ এনেদৰে কাটি থকা হৈছে গোটেখিনি এনেকৈ কাটি লমগে মই কৰদৈ জাম আজি প্ৰথমবাৰৰ কাৰণে বনাবলৈ বুলি লৈছো আপোনালোকে ভিডিওটো কোনো স্কিপ নকৰাকৈ চাই থাকিব এফালে এতিয়া এটাকে কাটি কৰি প্লানি গোটেখিনি হৈ গৈছে আৰু এডোখো আছেগে এতিয়া এডোখো কাটি কৰি লৈছো এবেনি এডোখো শেষ হৈছেগে এতিয়া দেখিছেনে কাটি কৰি হোৱাৰ পিছত এতিয়া আপোনালোকক দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ প্ৰথমে মই গেছটো জ্বলাই প্লানি কেৰাহীখন পাতি দিছো আৰু তাতে পানী দি থোৱা আছে পানীখিনি মানে অকমান গৰম হোৱাৰ পিছতে আকৌ কাটি লোৱা কৰদৈখিনি গোটেখিনি ঢালি দিছো ধুনীয়াকে কৰদৈখিনি দি প্লানি এতিয়া মই হেতাখনে দি লৰাই দিছো অকনমান লৰাই হোৱাৰ পিছতে এতিয়া ঢাকনখন দি দিম হিজিবৰ কাৰণে অকমান এফালে এতিয়া মই ঢাকনখন দি দিছো ধুনীয়াকে অলপ দি থাকক এনেকে অলপ দি ঢাকনখন দি থোৱাৰ পিছত এতিয়া মই এপিনে ঢাকনখন অতৰাই চাইছো আৰু এতিয়া এপিনে দেখিছো ধুনীয়াকে উতলি আছে গোটেখিনি কৰদৈখিনি হিজিলে আৰু অলপমান হিজিব লাগিব তেতিয়াহে ৰসটো ভালকে ওলাব কৰদৈ আৰু এতিয়া মই হেতাখনে দি অকমান ভাঙি দিছো আৰু অলপমান দেৰি হিজক হেতু কাৰণে মই এতিয়া ঢাকনখন দি দিছো এফালে এতিয়া ইয়া অকমান দেৰি থোৱাৰ পিছত আকৌ মই এনেকে উদঙাই চাইছো ঢাকনখন আৰু এফালে ইয়া দেখিছো উতলি আছে এফালে এতিয়া মই আকৌ প্ৰথম হেতাখনে দি এনেদৰে চাইছো হিজিছে নে নাই হিজা ভালদৰে লৰাই কৰি আৰু এতিয়া মই এপিনে হেতাখনে দি অকমান লৈ প্লানি আঙুলিয়ে পিটিকি চাইছো আৰু এতিয়া ধুনীয়াকে হিজি গৈছে গোটেখিনি মানে ভালদৰে ৰসটো ওলক বুলিয়ে মই এনেদৰে হেতাখনে দি কৰদৈখিনি হেচি দিছো এনেদৰে হেচি দিয়াৰ পিছত আৰু অকনমান হিজিবৰ কাৰণে মই ঢাকনখন আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিম ধুনীয়াকে আপোনালোককটো কৈছিলুৱে আজি প্ৰথমবাৰৰ কাৰণে বনাইছো বুলি হেতু কাৰণে আপোনালোকক দেখুৱাই আছো মই কেনেদৰে বনাই আছো অলপ সময় থোৱাৰ পিছত আকৌ এতিয়া মই ঢাকনখন উদঙাই দিছো তাৰ পিছত এতিয়া এফালে ইয়া দেখিছো ধুনীয়াকে হিজি গল আৰু এতিয়া মই গেছটো অফ কৰি দিম কৰদৈখিনি হিজাৰ পিছত এতিয়া মই এফালে টেবুললৈ আনি লৈছো এফালে এটা ডাবৰ আৰু এখন চাকনি লৈ লৈছো এতিয়া চাকনিখনত এতিয়া মই এই কৰদৈখিনি ৰসটো চাকি লম ধুনীয়াকে এতিয়া ইয়া চাকিবলৈ আৰম্ভ কৰি দিয়া হৈছে চাকনিয়েদি চাকি হৈ গৈছে আৰু ইয়া অকনমান আছে ইয়া দেখাই দিছো আপোনালোকক একেখন কেৰাহীকে আকৌ মই পাতি দিছো গেছত আৰু যিখিনি কৰদৈ ৰস ওলাইছিলে আৰু সেইখিনি এতিয়া মই কেৰাহীটোত ঢালি দিছো গোটেখিনি ৰসখিনি দিয়াৰ পিছত চিচাৰ গিলাছে দি এগিলাছ চেনি ঢালি দিছো মই
যেহেতু ৰস ভালেমানকণে ওলাইছে সেইটো কাৰণে এগিলাচ চেনিয়ে কমিব বুলি আৰু এগিলাচ দি দিছোঁ। লগতে 2 গিলাচ চেনি দিয়া হৈ গ'ল। 2 গিলাচ দিয়াৰ পিছতো আৰু আধা গিলাচ দি দিছোঁ। চেনিখিনি ভালদৰে গলি যাবৰ কাৰণে মই গেছটো একদম কম কৰি পেলানি দি থৈছোঁ। গেছটো কম কৰি এপিনে হেতাখনেদি অকণমান এনেদৰে চেনিখিনি লৰাইও দিছোঁ। এপিনে ইয়াত দেখিছেনে চেনিখিনি অকণমান গলিবলৈ আৰম্ভ কৰিছে। ভালদৰে গলা নাই বাৰু, তথাপিও হেতাখনেদি লৰাই পেলানি মই ঢাকনখন দি পেলানি থৈ দিছিলোঁ আৰু গেছটো একেবাৰে কম কৰি পেলানি। তাৰপিছতে এতিয়া আকৌ ঢাকনখন উদঙাই পেলানি এতিয়া চাইছোঁ ধুনীয়াকৈ চেনিখিনি গলি গ'ল। চেনিখিনি গলি যোৱাৰ পিছতে আকৌ মই গেছটো বহাই দিছোঁ সোনকালে উতলিবৰ কাৰণে। আৰু এইফালে এতিয়া এইবোৰ ফেনবোৰ ওলাইছে যে সেইবোৰ অকণমান কাঢ়ি দিছোঁ। এফালে এতিয়া এয়া পূৰা উতলি এনেকুৱা হৈছেগৈ। আৰু অলপ দেৰি উতলাই পেলানি গেছটো অফ কৰি দিম। দেখিছেনে এইপিনে এয়া মই এতিয়া গেছটো অফ কৰি থৈছোঁ আৰু এইপিনে এইবোৰ বগা ফেনবোৰ অকণমান আঁতৰাই দিছোঁ, নহ'লে দেখিবলৈ বেয়া লাগিছে সেইটো কাৰণে। খাবলৈও বেয়া লাগিব চাগে, সেইটো কাৰণে গোটেই ফেনখিনি মানে আঁতৰাই দিছোঁ, বগা ফেনখিনি। ৰসখিনি উতলাই হোৱাৰ পিছত এতিয়া মই এইপিনে টেবুললৈ আনি লৈছোঁ আৰু এতিয়া ষ্টীলৰ ডাবৰ এটা লৈ লৈছোঁ আৰু ঠাণ্ডা হ'বৰ কাৰণে এতিয়া এইটোতে মই ঢালি থৈ দিম। গোটেইখিনি এতিয়া এইপিনে মই ঢালি দিছোঁ। এয়া ডাবৰটোতে গোটেইখিনি ঢলা হৈ গৈছে আৰু অলপ এইপিনে এইখিনি দেখিছেনে ফেন নিচিনা টাইপৰ দেখাইছে আৰু এইখিনিও মই এতিয়া হেতাখনেদি আঁতৰাই দিম ধুনীয়াকৈ। এয়া এতিয়া মই ফেনখিনি আঁতৰাই আছোঁ আৰু দেখিবলৈও বহুত ধুনীয়া লাগিছে নহয় জানো। ফেনবোৰ আঁতৰাই দিয়াৰ পিছত আৰু ধুনীয়া লাগিছে দেখিবলৈ নহয় জানো। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, সেইটো কাৰণে কেনেদৰেনো জাম বনাইছোঁ তাকে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ। এইফালে এয়া মই আৰু ধুনু দুইজনী আছোঁ এইপিনে এইখিনি জামখিনিত। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানতে শেষ কৰিছোঁ।